guys, assalamualaikum. Welcome to my YouTube channel. আৰু next video এইটো হৈছে second part. এইফালে মহাই মাছ কাটি আছে। কিমান টকাত বেচিব মাছ? কেজি কিমান মহা? 220 টকা কেজি। খাওবাক লাগে যদি ল'ব পাৰিব ন 200 টকা কেজি। 220 টকা কেজি। লাগিব নেকি মাছ? 220 টকা কেজি। আপোনাকো 2 লাখ। নেক্সট ভিডিওটো দেখাইছিলোঁ মই কি হৈ গ'ল নিয়ম আৰু কি নিয়ম বাকি আছে এইটো ভিডিওত দেখাম ভিডিওটো চাই থাকিব या दरा घरत दिবৰ বাবে মাল বস্তু পুৰা যোগাৰ কৰি ট্ৰাকত ভৰাই আছে আৰু মাল বস্তু লৈ যাব আৰু আমি ভিতৰত গৈ পুৰা নাচিম ধামাকা কৰিম এতিয়া
এতিয়া বিয়াৰ যি তেল দিয়া নিয়ম সেয়া কৰাব। ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এয়া বাক তেলৰ কাপোৰ পিন্ধোৱা হ'ল আৰু এতিয়া লৈ যাব ৰভাৰ তললৈ। এতিয়া বাক ৰভাৰ তললৈ নিবলৈ ওলাইছে আৰু কিনো নিয়ম হৈ থাকে ভিডিঅ'টো চাই থাকিব। আমি বিয়া ভিডিঅ' কি ধৰি এয়া আছিলে বিয়াৰ আগৰ নিয়ম। যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, খুদা হাফিজ।